আৰু এটা ছাত্ৰ-ছাত্ৰী সকলক লৈ আমি এটা ডাঙৰ এনাউন্সমেন্ট এটা কৰিব খুজিছো যে আমাৰ চৰকাৰ অহাৰ পিছত বছৰি 2 লাখ টকাৰ তলত উপাৰ্জিত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আমি বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰিছিলো। এই বছৰ কোভিড-19ৰ পৰিবেশৰ ওপৰত পৰ্যালোচনা কৰাৰ পিছত আমি সিদ্ধান্ত লৈছো যে এইবাৰ এপিএল হক বিপিএল হক আমি কলেজ বিলাকত ষ্টুডেণ্টক 100% আমি ফ্ৰী এডমিশন দিম। তানে উইদাউট এনি ইনকাম স্ল্যাব আমি সকলোকে বিনামূলীয়া আমি নামভৰ্তিৰ ব্যৱস্থা কৰিম। আগতে 60% ষ্টুডেণ্টে ফ্ৰী এডমিশনৰ সুবিধা পাইছিলে, যোৱা বছৰ প্ৰায় 50% আছিলে। এই বছৰ ইচ এণ্ড এভৰি ষ্টুডেণ্টছ যোনে প্ৰাদেশিকিত মহাবিদ্যালয়ত নামভৰ্তি কৰিব খুজিব তেওঁলোকৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হ'ব। কোনেও তাত পইচা নলব। আমি মহাবিদ্যালয়ৰ প্ৰিন্সিপাল সকলক নিৰ্দেশ আমি স্পষ্টভাৱে দি দিম যে বহুত কলেজৰ প্ৰিন্সিপালে কয় যে প্ৰথম টকাটো দিয়ক, গভৰ্ণমেণ্টৰ পৰা টকাটো আহিলে উভতাই দিব। সো এনেকুৱা ধৰণৰ ব্যৱস্থা কৰাপশ্যনৰ মানদণ্ডৰ ভিতৰত পৰিব। আৰু কোনোবাই যদি প্ৰথম টকাটো লৈ পিছত ঘূৰাই দিম বুলি কয় তেনে কলেজৰ অধ্যক্ষক বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সেইকাৰণে মই সকলোকে জাষ্ট ফ্ৰী এডমিশন মানে ইট ইজ জাষ্ট ফ্ৰী এডমিশন উইদাউট এনি কুৱেশ্যন। কোনো সৰস্বতী পূজাৰ চান্দা নহ'ব, কোনো মেগাজিনৰ চান্দা নহ'ব, একো নহ'ব। জাষ্ট হি উইল গো এণ্ড হি উইল এনৰোল দিছ থিং। কোনো হিডেন পইচা কোনেও কাৰো ল'ব নোৱাৰিব। কোনোবা কলেজৰ যদি আৰ্থিক অসুবিধা হয়, যোৱা বছৰ তেওঁলোকে যি ৰিইম্বাৰ্সমেন্ট পাইছিল সেইটো আমি প্ৰয়োজন হ'লে এডভান্স হিচাপে আমি কলেজবিলাকক দি দিব পাৰোঁ, তাত কোনো আমাৰ অসুবিধা নাই। বাট এডমিশন উইল বি জাষ্ট ফ্ৰী। তাত কোনো সৰস্বতী পূজাৰ ফিজ নাই, কোনো মেডাম মেফিৰ ফিজ নাই, কোনো মেগাজিনৰ ফিজ নাই, একো নাই, কোনো এক্সকাৰশন ফিজ নাই, একো নাই। 100% ফ্ৰী এডমিশন ফৰ ইচ এণ্ড এভৰি ষ্টুডেণ্টছ হ'ব লাগিব। মই অকণমান ৰিপিট কৰি থৈছোঁ যাতে কলেজৰ অধ্যক্ষসকলে যিসকলে শুনি আছে তেওঁলোকৰ মাজত যাতে কোনো মই বুজি নাপালোঁ, আমি ভালকৈ নাপালোঁ তেনেকুৱা কথা নহয়। ইট ইজ জাষ্ট ফ্ৰী। কোনেও পকেটৰ পৰা এটকাও নুলিয়াব। এইটোৱে হৈছে চৰকাৰৰ নিৰ্দেশ আৰু এই নিৰ্দেশ আমি সকলোৱে পালন কৰিব লাগিব। আৰু এই বছৰ এডমিশন সম্পূৰ্ণ বিনামূলীয়া হ'ব ফ্ৰম হায়াৰ ছেকেণ্ডেৰী লেভেল টু দ্য পোষ্ট গ্ৰেজুৱেট লেভেল। ইঞ্জিনিয়াৰিং, মেডিকেল সকলো ক্ষেত্ৰতে কোনো এডমিশনতে এইবাৰ কোনেও পইচা নলয়। ৰাইট ফ্ৰম যদি গুৱাহাটী ইউনিভাৰ্চিটিটো এডমিশন লয়, এডমিশন উইল বি ফ্ৰী, কোনো নাই। যিখন প্ৰস্পেক্টাছ ছপাই তাৰো পইচা ল'ব নোৱাৰে, একোৱে পইচা ল'ব নোৱাৰে। তাৰমানে হিডেন কষ্ট একো হ'ব নোৱাৰে। মেডিকেল, ইঞ্জিনিয়াৰিং, পলিটেকনিক, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, এভৰিৱেৰ কলেজ, হায়াৰ ছেকেণ্ডেৰী সকলোতে 100% এডমিশন এইবাৰ ফ্ৰী হ'ব। আৰু এইটো আমি ষ্টেপ লৈছোঁ কাৰণ কোভিড-19ত বহুত পিতৃ মাতৃ আৰ্থিকভাৱে জুৰুলা হৈ আছে, তেওঁলোকক সকাহ দিয়াটো আমাৰ দায়িত্ব। গতিকে এই এটা ঐতিহাসিক সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ আৰু আমি এই সিদ্ধান্তটো যাতে 100% ইমপ্লিমেণ্ট হয় তাৰ বাবে আমি সকলোৰে সহযোগিতা বিচাৰিম আৰু সংবাদ মাধ্যমৰো আমি সহযোগিতা বিচাৰিম। ইভেন কষ্ট অফ প্ৰস্পেক্টাছ ইজ নট দেয়াৰ। প্ৰস্পেক্টাছ ৱেবছাইটত দি দিব, মানুহে প্ৰস্পেক্টাছ ৱেবছাইটত পঢ়ি ল'ব। কোনো এখন প্ৰিণ্ট কৰি টকা পইচা খৰচ কৰাৰ কোনো প্ৰয়োজনীয়তা নাই।